उसने मुझे छुआ भी नहीं, ऐसा वैसा कुछ हुआ भी नहीं, नजर थे तेरी हुई बेचैनी, आंखों आंखों में शैतानी हो गई, साया ने देखा ऐसे मैं पानी पानी हो गई, मैं पानी पानी हो गई। ইমান ধুনীয়া গান গালে নে পখিলাই, মই ভবাই নাছিলো সি ইমান ৰোমান্টিক গান গাব পাৰে বুলি। আচৰিত হলো দেই মই আজি পখিলাক দেখি। বাপৰে বাপ, এই মজা 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 পখিলা মজা। বহুত ভাল লাগিল দেই তোমাৰ আধুনিক গানটো শুনি, বহুত ভাল লাগিল, একদম ৰোমান্টিক সং। এই নকবা আৰু দেই, পখিলা গানটো শুনি মোৰ মনত পানী পানী হৈ গ'ল, একদম নকবা আৰু। একে একে দুই, পখিলাৰ গানটো হৈছে জুই। থেংক ইউ দেই সবকে, বহুত বহুত ধন্যবাদ মোক ইমান সাপোর্ট করার কারণে, ইমান ধুনীয়া ধুনীয়া কমেন্ট করার কারণে, বহুত বহুত ধন্যবাদ তোমালোকক। গুড মর্নিং স্যার। মর্নিং 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 গুড মর্নিং মাই ডিয়ার স্টুডেন্টস, গুড মর্নিং, হ্যাভ এ নাইস ডে। বাকী খবৰ পাতি ভালনে তোমালোকৰ? নিশ্চয় ভাল হ'ব, সেইকাৰণে স্কুলত আহিছা নহয় জানো? হয় স্যার, হয়, আমি একদম ঝাক্কা আছো, ঝাক্কা স্যার, সুপার ফাইন আছো আজি, আমি সুপার ফাইন। হয় নেকি? বৰ ভাল কথা দেই, বৰ ভাল কথা, ছুপাৰ ফাইন যদি বৰ ভাল কথা, ভাল কথা। তো ছাত্ৰ ছাত্ৰীসকল অলপ সময় চুপচাপ হৈ থাকা, মই এতিয়া ৰোল কল মাতিম। ওকে স্যার। ৰোল নম্বৰ 1 পখিলা, ইয়েস স্যার। ৰোল নম্বৰ 2 দীপশিকা হাজং, উপস্থিত স্যার। ৰোল নম্বৰ 3 ৰুণী হাজৰিকা, আসু স্যার, আসু আসু। ৰোল নম্বৰ 4 টুনি আলী খান। हाँ सर हाँ, मैं प्रेजेंट हूँ। তো আজিৰ ক্লাছ আৰম্ভ কৰোঁ। করক স্যার, করক। ৰুণী, তুমি এটা পানীত বাস কৰা প্ৰাণীৰ নাম কোৱাচোন। ভেকুলী স্যার। ইয়েছ, হৈছে তোমাৰ এনচাৰটো। এতিয়া আৰু 4টা প্ৰাণীৰ নাম কোৱাচোন। ভেকুলীৰ ভাই, ভেকুলীৰ ভনী, ভেকুলীৰ মাক আৰু ভেকুলীৰ দেউতাক স্যার। হোৱাট? কি কলি বুৰ্বক মূৰ্খ, যি পাই তাকে ক'ব আহিছা ন? হোৱা নাই নেকি স্যার মোৰ এনচাৰটো? হোৱা নাই, একেবাৰে হোৱা নাই। চুপ থাক, বহি থাকা চুপচাপ। আৰু তুমি ইংৰাজীত কিয় ফেইল কৰিছা? ইমান কষ্টকে ইংৰাজী পঢ়াৰ পিছত তুমি ইংৰাজীত ফেইল কৰিছা কিয়? স্যার, মহাত্মা গান্ধীয়ে কৈছিল বিদেশী বস্তু বৰ্জন কৰা আৰু স্বদেশী বস্তুক ভাল পাবলৈ শিকা। ইংৰাজী ভাষাটো হৈছে এটা বিদেশী ভাষা, ইংৰাজীক মই ভাল নাপাওঁ, সেইকাৰণে ফেইল কৰিছো স্যাৰ। হোৱাট? ইংৰাজীতটো ফেইল কৰিছাই, অংকত কিয় ফেইল কৰিলা? 10 আৰু 10 যোগ কৰিলে 2 হয় নেকি? স্যার, আপুনি দেখোন কৈছিল শূন্যৰ কোনো দাম নাই, যি বস্তুৰ দাম নাই তাক লিখি লাভ কি? এই বুৰ্বক, শূন্যটো অকলশৰীয়াকে থাকিলেহে তাৰ কোনো দাম নাই, বেলেগ সংখ্যাৰ লগত যুক্ত হৈ থাকিলে তাৰ গুণ আছে বুৰ্বক। যেনেকুৱা 1 যোগ 0 10, 2 যোগ 0 20, গতিকে এনেকে বেলেগৰ লগত যুক্ত হৈ থাকিলে তাৰ দাম আছে, বুজিছা বুৰ্বক? ফেইল কৰিছা মানিলো, পিছে ইতিহাসত কিয় ফেইল কৰিছা? কেনেকে উত্তৰ দিম স্যাৰ? 500 বছৰ আগৰ প্ৰশ্ন আহিছে, তেতিয়া কি মোৰ জন্ম হৈছিল নেকি? অ' মাই গড, ই সঁচাই পাগল হৈছে, ইয়াক আৰু প্ৰশ্ন নকৰো মই। পাগল, তই চুপচাপ বহি থাকা। এনেকুৱা এটা বিপদৰ নাম কোৱা যি বিপদৰ পৰা উদ্ধাৰ হ'লেও মুস্কিল, নহ'লেও মুস্কিল। কোনে ক'ব পাৰিব কোৱা? মই ক'ব পাৰিম স্যাৰ। কোৱাচোন, কোৱা, কি হ'ব উত্তৰটো চাওঁ। লুংগি স্যাৰ, লুংগি। কেনেকৈ লুংগি হয় বুজাই দেচোন অলপ। লুংগিত জুই লাগিলে খুলিলেও বিপদ, নখুলিলেও বিপদ স্যাৰ। হয়, কথাটো হয়, ঠিক কৈছা তুমি। তুমি কোৱাচোন, সম্ৰাট আকবৰৰ জন্ম কেতিয়া হৈছিল? স্যাৰ, এইটো দেখোন কিতাপত নাই। কোনে কৈছে কিতাপত নাই? ভালকে চোৱা, আকবৰৰ নামৰ পিছত 1542 পৰা 1605 লিখা আছে। সেইটো তাৰ জন্ম মৃত্যুৰ তাৰিখ নেকি স্যাৰ? মই ফোন নম্বৰ বুলিহে ভাবিছিলো, সেইকাৰণে ইমান ফোন মাৰাৰ পিছতো ফোন নালাগে, ৰং নম্বৰ বুলিহে কয়। অ' মাই গড, কি যে কৈছা নহয় তুমি, কি যে কৈছা। তুমি ইমান বুৰ্বক নে, ইমান মূৰ্খ বুলি মই তোক আজিহে জানিলো।
কোনোবাই মোক এদিনতে একে সময়তে দুটা কাম সম্পূৰ্ণ হোৱা এটা উদাহৰণ দিব পাৰিবনে? হয় ছাৰ, মই ক'ব পাৰিম। কোৱাচোন কোৱা, কি হ'ব? ছাৰ, মোৰ মা আৰু দেউতা এদিনতে একে সময়তে বিয়া হৈছিল। অ' মাই গড, কি যে কৈ আছে নহয় তহঁতে, কি যে কৈ আছে, মই বেহুচ হৈ গ'লো। অ' ছাৰ, কি হ'ল আপোনাৰ, কি হ'ল? প্লিজ উঠক ছাৰ, উঠক। ছাৰে কি স্বৰ্গলাভ কৰিল নেকি তুমি? এই বখিলা, কি কৈছা তুমি এইবিলাক? কি কৈছা? মই মৰা নাই, মই জীয়াই আছো। ছাৰ, মই পেচাব কৰিম। যোৱা, সোনকালে আহিবি। ঠিক আছে ছাৰ। ছাৰ, ময়ো পেচাব কৰিম। তহঁতৰ মুখেদি পেচাব ওলাই নেকি? নলাই ছাৰ, আপোনাৰ ওলাই নেকি? ঐ গাধ, ঐ কি কৈছা তুমি মোক এইবিলাক? কি কৈছা? গেট আউট ফ্ৰম মাই ক্লাছ, গেট আউট। ক্লাছৰ পৰা ওলাই যাওঁ তুমি, গেট আউট। হ'ব, আজিলৈ আৰু প্ৰশ্ন নোসোধো তহঁতক। এটা কাম কৰা, ৰণী তুমি এটা কবিতা শুনাই দিয়া মোক, শুনাই দিয়া। অ'কে ছাৰ, মই এটা বেষ্ট ফ্ৰেণ্ডৰ ওপৰত কবিতা লিখি আনিছোঁ ছাৰ, সেইটোকে শুনাও নেকি আপোনাক? হ'ব বাৰু, যিয়ে কবিতা নহওক কিয়, মুঠতে তুমি মোক শুনাবহে লাগে, শুনাও। ডিয়াৰ বেষ্ট ফ্ৰেণ্ড, মই দাড়ি, তুমি কমা, মই চাৰ্ট, তুমি পাইজামা, মই পাহাৰ, তুমি পৰ্বত, মই চেনি, তুমি চৰ্বত, মই মণি, তুমি মুকুতা, মই মানুহ, তুমি কুত্তা। তই মাৰি পেলাবি দেই, মানুহক কুত্তা বনাই মাৰি পেলাবি তই, আচৰিত দেই। পিছে যিয়ে নহওক কবিতাটো ভাল লাগিছে দে। ফানী হিচাপত দেখিছাতো, ফানী কবিতা, গতিকে ভালে আছে বাৰু। কিন্তু নিজৰ বন্ধুক তেনেকৈ কুত্তা ক'ব পাৰে জানো? হয় ছাৰ, পাৰে। আজিকালি বন্ধুক কুত্তা বুলিব পাৰে, কুত্তা ক'লে সিহঁতে বেয়া নাপায়। হয় নেকি বাৰু? অ'কে দেন, আজিলৈ ছুটি। আকৌ লগ পাম কালিৰ ক্লাছত। টিল দেন, টাটা, বাই বাই, চি ইউ টুমৰো। আৰু দৰ্শকসকলক কৈছোঁ, যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাইছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আৰু যদি তাতকৈ বেছি ভাল লাগিছে তেন্তে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। ধন্যবাদ, বাই বাই, টাটা। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'। বল গাইছ, বল যাওঁ। ছাৰে যেতিয়া গ'ল, আমিনো থাকিলে কি হ'ব? ব'লা, লেটছ গো।